Hello guys, মোৰ চেনেলত সকলোকে স্বাগতম জনাইছো আৰু আজি মই ৰুমৰ ভিতৰ পৰাই মই আজি ভিডিঅটো ষ্টাৰ্ট কৰিছো। আপোনালোকে দেখিব পাইছে মই ৰুমতে আছো। এয়া আমাৰ ৰুমটো। এটা আমাৰ হোৱা ৰুমটো এইফালে কিচেন বাথৰুম আছে, এইফালে কিচেন আছে। 1 minute 37 seconds later. Hello guys, আৰু মই এতিয়া ৰুমত আছো আৰু হাজবেণ্ডৰ ডিউটি গৈছিলে, হাজবেণ্ডৰ ডিউটিৰ পৰা আহিলে আৰু মই গোটেই দিনটো ৰুমতে আছিলোঁ আৰু গধূলি সময়তে অলপ বাইদেউহঁতৰ ৰুম ফালে ওলাই গৈছিলোঁ আৰু ইফালৰ পৰা আহি পেলাই হাজবেণ্ডৰ লগত এতিয়া ৰুমতে আছোঁ। 1 hour later. আৰু মই এতিয়া দোকান যাম, ৰুমৰ বস্তু খতম গৈছে, হাজবেণ্ডৰ লগত এতিয়া মই দোকান ফালে ওলাই যাম আৰু ৰুমৰ বস্তু কেইটামান খতম হৈ গৈছে, এইবোৰ আনিম আৰু আপোনালোকক মই দেখুৱাম আৰু এতিয়া মই দোকানলৈ যাম, বলক। 1 minute 37 seconds later. গাইজ এতিয়া আমি দোকান ফালে ওলাই গৈছোঁ, আপোনালোকে দেখিছে। ৰুমত বস্তু নাই, সেইকাৰণে ৰুমৰ কাৰণে বস্তু আনিব গৈছোঁ। চব্জিও নাই, চাউল খতম হৈ গৈছে, চাউলো আনিম, কেঁচা চব্জি আনিম, গৈ আছোঁ আমি আৰু আহিলা। One hour later. গাইজ মই ইয়াৰ দোকানৰ পৰা বজাৰ কৰি আহিলোঁ, চব্জি আনিলোঁ আৰু কিছুমান লাগতিয়াল বস্তু আনিছোঁ। মই আপোনালোকক দেখুৱাম মই এতিয়া কি আনিছোঁ। 1 minute 37 seconds later. হেল্ল' গাইজ, আৰু মোৰ চেনেলত যদি কোনোবা ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল ভাল ভিডিঅ'বিলাক আপোনালোকে দেখিব পাব বুলি মই আশা কৰিছোঁ আপোনালোকৰ আগত। 1 minute 37 seconds later. হেল্ল' গাইজ, মই দোকানৰ পৰা কি বস্তু আনিলোঁ আপোনালোকক দেখুৱাম মই এতিয়া আৰু আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মই। এইটো লাইক বয় চাবোন হয়, এইটো লাইক বয়। আমি বেলেগ চাবোন ইউজ নকৰোঁ, আমি লাইক বয় ইউজ কৰোঁ। আৰু এইটো ভীম বাৰ চাবোন হয়, ভীম বাৰ। এইটো বাচন ধোৱা চাবোন হয়, বাচন ধোৱা চাবোন মই 4খন আনি। এইটো হৈছে ডাভ চেম্পু হয়, এইটো এল'ভেৰা দি বনা হয়, এইটো ডাভ চেম্পুটো। আৰু মই এইটো ডাভ চেম্পুটোৱে মই বেছি ইউজ কৰোঁ, মই আগৰ পৰা এইটো ইউজ কৰি আহিছোঁ মই ডাভ চেম্পুটো আৰু এতিয়াও মই ডাভ চেম্পুৱে মই ব্যৱহাৰ কৰোঁ। दीदी वाह दीदी नहीं नहीं दीदी वाह दीदी व्हाट इज दिस दीदी दीदी চাহ খাবলৈ কাৰণে চানা আনিছোঁ, খট্টা মিঠা হয় এইটো আনিছোঁ। এতিয়া চাহ লগত খাম, এইটো চাহ লগত এতিয়া আমি চাহ বনাম আৰু চাহ খাম এতিয়া। আৰু এইটো ইমান দাম, ইমান অকণমানি ফুলকবিটো এইটো 40 টকা লৈছে। এইটো ইমান অকণমানি ফুলকবিটো, জলকীয়া আৰু বিলাহী আনিছোঁ। এটা জলকীয়া আৰু এটা বিলাহী নহয়, বহুতকেইটা আনিছোঁ। চাব, এয়া জলকীয়া আৰু বিলাহী আনিছোঁ। মই দোকান গৈছিলোঁ ৰুমৰ বস্তু আনিবলৈ কাৰণে আৰু চব্জি আনিব গৈছিলোঁ আৰু কিছুমান বস্তু লাগতিয়াল বস্তু আনিব গৈছিলোঁ। কাৰণ দোকানতে যেনেকৈ বজাৰতে আমি গাঁৱতে বজাৰত কিনিব গ'লে চব্জি পাতি দামবোৰ কম থাকে না। ইয়াতে ক'বলৈ গ'লে সাধাৰণ বিলাহী এটা বা জলকীয়া 1 পোৱাত কিনিব গ'লে ইয়াতে 50-60 টকা লয় আৰু ফুলকবি এটা কিনিলে ইমান দাম লয়। ইয়াতে আমাৰ গাঁৱতে আমাৰ অসমত কিনিব গ'লে ইমান সস্তাত পাওঁ। ইয়াতে বেংগলৰত অকণমানি বস্তু এটাৰ দাম ইমান ক'বলৈ গ'লে। আমি ভাবিছিলোঁ বেংগলৰৰ বস্তু পাতিবিলাক দামবিলাক অলপ কম বুলি ভাবিছিলোঁ, কিনি নাখালেতো নহ'বই, সেইকাৰণে আনিব লগা হয়। আৰু যিবিলাকে বাহিৰত আছে কাম কৰি খাইছে তেওঁলোকে গম পায় আৰু যিবিলাকে বাহিৰত কাম কৰি কিনি খাই আছে তেওঁলোকে গম পায় চব্জিৰ দাম কিমান, শাক পাচলিবিলাক ইমান দাম হৈ গৈছে ইয়াতে। আজিলৈ ইমানেই আপোনালোকক ক'লোঁ, আজিলৈ সকলোকে বাই বাই।